जिंदाबाद 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 पवित्र कुमार जिंदाबाद 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 प्रमोद सर जिंदाबाद 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 बीपीएफ हटाओ ईपीएफ आनो এই সাগতে আপোনালোকৰ থ্ৰুদি আমি আমাৰ এই 30 নং পৰিষদীয় সমষ্টিৰ বৰ্তমানৰ যিজন আমাৰ সন্মানীয় বিধায়ক ইউপিপিএল দলৰ এমচিএলএ ডাঙৰীয়া পবিত্ৰ কুমাৰ বড়ো ছাৰলৈ আমি আমাৰ চান্দামাৰী যুৱ ক্লাবৰ তৰফৰ পৰা মছজিদ কমিটিৰ তৰফৰ পৰা আৰু আমাৰ সমগ্ৰ যিসকল ইয়াত ব্যক্তি আছে সকলৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি কিছুদিন আগতে ছাৰৰ আগত আমাৰ অভিযোগ ব্যক্ত কৰিছিলোঁ। তেখেতে সমস্ত সমস্যাসমূহ বুজ লয় আমাৰ বৰ্তমানৰ যিটো অতি জৰুৰী এটা কমিউনিটি হলৰ দৰকাৰ আছিলে আমি তেখেতৰ পৰা 50,000 টকাৰ এটা এককালীন সাহায্য পাইছোঁ আৰু আমি ৰাইজে সন্তুষ্ট হৈ তেখেতক অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি তেখেতৰ লগত আগন্তুক দিনত সহযোগিতা আগবঢ়াম বুলি আমি ৰাইজৰ তৰফৰ পৰা এইখিনিতে কথা দিছোঁ। ছাৰে খুব বেছি ভাল তেখেত মানৱ দৰদী একজন প্ৰতিনিধি হয় আমাৰ তেখেতক আমি আমাৰ এই সমষ্টিত বিচাৰোঁ এবাৰো বিচাৰোঁ আমাৰ ৰাইজে এইটো আশ্বাস এইটো দিছে আমাৰ যিখিনি আৰু সমস্যা আছে আগন্তুক দিনত তেখেতে আজি যেনেকৈ 50,000 টকাৰ এককালীন সাহায্য দিছে আগন্তুক দিনতো দিব বুলি আমাক ৰাইজক কথা দিছে আৰু এইখিনিতে আমি তেখেতক ধন্যবাদ জনাই ইউপিএল জিন্দাবাদ 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 পবিত্ৰ কুমাৰ জিন্দাবাদ 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 প্ৰমোদ ছাৰ জিন্দাবাদ 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 বিপিএফ হটাও ইপিএফ আনো আজি যিখিনি আমি আমাৰ ছাৰে পবিত্ৰ কুমাৰ বড়ো ছাৰে যিখিনি আমাক সাহায্য কৰিছে আমি খুবেই আনন্দ হৈছোঁ আৰু আমাৰ সকলোৱে মুখ চালে গমেই পাই আছে চবে হাঁহি আছে আৰু আজি এই মিডিয়াৰ যোগেদি মই কেইটামান কথা কৈ দিওঁ যেনেকুৱা আমাৰ আগতে বিপিএফৰ চৰকাৰ আছিল বিপিএফ চৰকাৰ থাকাতে আমাৰ কিন্তু এনেকুৱা এটা পৰিস্থিতি নাছিল তেতিয়া আমাৰ পৰিস্থিতি আছিল ভয়ংকৰ পৰিস্থিতি আপোনালোকে গোটেইখিনি জানেই আৰু দেখা পাই আহিছে এই আমাৰ মানে কি ৰাফিকুল ইছলাম ডাঙৰীয়াক তেখেতক সেই বিপিএফৰ দিনতে কেনেকুৱা কি কৰিছে আজি সেই তদন্ত আজিও কিন্তু আমি পোৱা নাই আৰু আমি আশা কৰিছোঁ যে আমাৰ ইউপিপিএল দলে কি কৰিছে কি কৰা নাই আমি চবেই জ্ঞাত আৰু আমি এই আগন্তুক এই ইলেকশ্যনত বিটিচি ইলেকশ্যনত আমি ইউপিপিএলকে ভোট দিম বুলি আমি আশা দিছোঁ আৰু আমাৰ ৰাইজৰ তৰফৰ পৰা বা আমাৰ পশ্চিম চন্দামাৰী যুৱ ক্লাবৰ তৰফৰ পৰা আমি গোটেইখিনি মানুহ এই ইউপিপিএলত আছোঁ বুলি মই নিজৰ ফালৰ পৰা কৈছোঁ আৰু আছে বুলি মই ভালকৈ জানো। আজি আমাৰ এই শুভক্ষণত আমাৰ এমচিএলএ ডাঙৰীয়া পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়াদেৱ তেখেতে ইয়াত উপস্থিত হৈছিল আৰু ধুনীয়াকৈ মানে ৰাইজৰ সন্মুখত খোলামেলাকৈ আলোচনা কৰিলে যোৱাবেলি দিনবিলাকত কি কি কাম কৰিছে তেখেতে আজি ধুনীয়াকৈ আমাৰ এই শুভক্ষণত ৰাইজৰ আগত ব্যক্ত কৰিছে আমি খুবেই আনন্দিত হৈছোঁ লগতে আৰু আমাক এটা কমিউনিটিৰ কাৰণে আজি এটা আধাৰশিলা স্থাপন কৰা হ'ব আগতে আমাক মানে 50,000 টকাৰ এটা এককালীন সাহায্য দিম বুলি কৈছিল কথা দিছিলে আৰু এইটো আজি চেক আমাৰ ৰাইজৰ আগত দিছে গতিকে আমাৰ ৰাইজৰ সকলোৰে মানে এটা হাঁহিৰ মুখ দেখা পাইছে সকলোৱে ভাল পাইছে গতিকে আগন্তুক দিনত আমি ইউপিপিএল চৰকাৰক আকৌ বিচাৰোঁ তেখেতেও আমাৰ খুবেই পৰিচিত আৰু খুব তাৰমানে নিষ্ঠাবান সহকাৰে কামবিলাক কৰে আগন্তুক দিনতো এনেকৈ কৰিব বুলি মই আশা ৰাখিছোঁ আৰু সমূহ ৰাইজকো মই এইখিনি তাৰমানে তেখেতৰ হৈ সেই দিনত মানে ট্ৰেক্টৰৰ ছবিটোত মানে লক্ষ্য ৰাখি বহুমূলীয়া ভোটটো তেখেতক দিয়ে বুলি মই আশা ৰাখিছোঁ।